কি যে কৰোঁ, অকলে অকলে মোৰ ঘৰত ভালেই নালাগে। ছোৱালীজনীও বিয়া দি দিলোঁ, ল'ৰাটো আছে, পঢ়া শুনাও কৰালোঁ, চাকৰি তাকৰি পালে, এতিয়া ল'ৰাজনকো বিয়া পতাব লাগে। আমাৰ এখেতৰতো এইবিলাকৰ খবৰেই নাই। অঁ শুনিছেনে নাই? আপোনাৰতো খবৰেই নাই, মোৰে চব খবৰ কৰিব লাগে। ছোৱালীজনীতো বিয়া দি দিলোঁ, এতিয়া যে ল'ৰাজনকো বিয়া দিব লাগে। আপোনাৰ এইবিলাক খবৰ আছেনে নাই? কথাটোতো চিন্তা কৰিবলগীয়া কথা। আমাৰ ল'ৰাটোতো বয়স হৈ গ'ল, বিয়াটো কৰাব লাগিব। এতিয়া বৰ্তমান চাকৰি তাকৰি পালে যিহেতু ময়ো মনে মনে ভাবিছিলোঁ, তোমাক কোৱাহে হোৱা নাই। ঠিক আছে, পিছে তুমি এবাৰ ক'বা তাক, কি কয় সি। তাকেইতো, এতিয়া ল'ৰাজনৰ চকুত কিবা ভাল ছোৱালী আছে নেকি, নে আমিয়ে চাম? ঠিকে আছে, তুমি এবাৰ সুধি চাবা তাক, তাৰ কিবা ভাল পোৱা আছে নেকি। আজিকালিতো ল'ৰা ছোৱালী ক'ব নোৱাৰি। তথাপি মই এটা ছোৱালী চাইছোঁ ইয়াতে, মোৰ অলপ পচন্দ লগা টাইপ হৈ আছে। তুমি এবাৰ সুধি চাবা, যদি তাৰ কোনো পচন্দ লগা নাই ছোৱালী, তেতিয়াহ'লে মোৰ পচন্দৰ ছোৱালীটো চাবনে নাই এবাৰ সুধি চাবা তুমি আজি। ঠিক আছে? হেল্ল', শইকীয়া কোৱা। মই ওলাইছোঁ আৰু পাম আৰু বাটতে আছোঁ ৰ'বা। মই সভা এখনলৈ যাওঁ এতিয়া। ঠিক আছে? মা, মই অকণমান বাহিৰৰ পৰা আহি আছোঁ দেই। ঠিক আছে, যোৱা বাৰু। আৰু তোমাৰ লগত মোৰ এটা কথা আছে, গম পাইছানে নাই? এতিয়া তোমাৰ সময় আছে নাই শুনিবলৈ? সময় আছে, কোৱা পিছে কি ক'ব লগা আছে? পিছে শুনা, বাইদেউকতো বিয়া দি দিছোঁ, এতিয়া তোমাৰো বয়স হৈছে, পঢ়া শুনা কৰিলা, এতিয়াতো তোমাকো বিয়া দিব লাগিব নহয় জানো? সেইটো কাৰণে সুধিছোঁ, তোমাৰ চকুত কোনোবাই ভাল ছোৱালী আছে নেকি? কাৰোবাক ভাল চাল পোৱা নেকি? যদি পোৱা তেনেহ'লে কোৱা আমাক। মইতো পাহৰিছোঁ, মইতো গেছত গাখীৰ বহাই থৈ আহিছোঁ। মাহঁতে মোৰ বিয়াৰ কথা কৈ আছে, এতিয়া মই কি কৰোঁ? মই যদি মাক কওঁ যে মই ভাল পোৱা ছোৱালী আছে, তেতিয়াহ'লেতো আৰু যিটো মডেল ছোৱালী মই ভাল পাওঁ, এইটো জানো আমাৰ মাহঁতৰ লগত মিলিব? আমাৰ মা হ'ল চিধা চাধা মানুহ। তথাপি মই এবাৰ সুধি চাওঁ তাইক কি কয়।